हेलो गाइज आशा करूँ आप बहुत भाले आछे और এটা নতুন ভিডিও লৈ পুনৰ বাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি ভাবিলো ৰুমত এনে আছো লগৰজনীও ঘৰ গল কি কৰিম আৰু ভাবিলো ব্লগকে ষ্টাৰ্ট কৰি দিও আৰু এটা নতুন ৰেচিপি ট্ৰাই কৰিব গৈ আছো মানে এনে থাকি কি কৰিম আৰু সেইকাৰণে ভাবিলো ওনি ওলাই গৈছিলো ওলাই গৈ মাংস আনিলো এতিয়া ভাবিলো মাংসটো অলপ আজি বেলেগ ষ্টাইলত বনাও হে আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে ভিডিওটো চাই যাব এতিয়া আহি গলো একদম কিচেনত আহি গলো এতিয়া এয়া দেখিছে চিকেনখিনি মেৰিনেট কৰি ললো এতিয়া আদা ৰচুন খুন্দি লওঁ খুন্দি পিনি বনাই আছো এয়া দেখিছে চব খুন্দি ললো একেলগে বিলাহী পিঁয়াজ ৰচুন চব একেলগে খুন্দি ললো এতিয়া মানে বনাবলৈ বাকী আছে বনাই যাওঁ আপোনালোকে চাই থব পাৰো এতিয়া তেলটো দি লৈছো কেৰাহীটো গৰম হৈছে এতিয়া মানে প্ৰথম কি কৰিম প্ৰথমে ইয়াত যিখিনি পেষ্ট বনাই ললো সেয়া দি লম তেলটো পকাৰ পাছত তাৰপিছত সেয়া মাংসটো তাত দি অলপ লৰাই লম তাৰপাছত অলপ বেলেগ এটা প্ৰচেছত বনাই আছো চাই লওঁ ভোট জলকীয়া এতিয়া বস্তুখিনি অলপ মানে ৰঙচুৱা হ'লে থ'ম আৰু তাৰপিছত তাত চিকেনটো দি দিম ইলাচি আৰু দালচেনি এতিয়া মাংসটো দি দিলো ইয়াত মাংসটো দিয়া হৈ গ'ল ভালদৰে লৰাই দিছো তাৰপিছত ইয়াত নিমখ দি দিম তাৰপিছত আৰু ভালদৰে লৰাই কৰিব গ'ল এতিয়া 2 মিনিটমান বস্তুখিনি মিলিবলৈ লৈছো বহুত মুখে কামুৰিছে মানে বস্তুখিনি ভালকে মানে মিক্স আপ হ'ব লৈছো আৰু এতিয়া অলপ ৰৈ দিম এয়া হৈ গ'ল 2 মিনিট আমি ভালদৰে এইখিনি মিক্স কৰি ললো বস্তুখিনি ধুনীয়াকৈ মিক্স কৰিলো মজা চেণ্ট এটা আহিছে মানে এতিয়া আমি এই গেছটো অফ কৰি দিম অফ কৰি বস্তুটো কুকাৰত দি দিম কুকাৰত দি প্ৰেছাৰত দি 3-4টা মান চিটি মাৰি তাৰপিছত ৰেডি খাবলৈ আৰু দেই প্ৰেছাৰত দি পানীটো একদম দিব আৰু তিতাকে দিব মানে বেছি জোল নকৰো ব্ৰইলাৰ মাংস জোল হ'লে ভাল নালাগে বস্তুখিনি ভালদৰে চুচি বাচি দি দিছো আৰু গোন্ধ মানে একদম আল্টিমেট গোন্ধ এটা ওলাইছে গোন্ধটোৰ কথা বাৰু ময়ো কৈছো বহুত দূৰৰ পৰা বহুত ধুনীয়া গোন্ধ আমাৰ কেমেৰামেন মানসি বা দেই আশা কৰিছো আপোনালোকে সকলোৱে এনেকে একবাৰ বনাই লৈ খাব আৰু বেকগ্ৰাউণ্ডটো আপোনালোকে বেছিকে নাচাব যিহেতু আমাৰ হোষ্টেল হয় অৱশেষত কুকাৰত মাংস সোমালে আৰু এতিয়া চিটি পৰিব গেছটো হাই ফ্লেমত দি আপোনালোকে আৰু চিটি মাৰি পিনি গাঁও আমি এইটো পূজাৰী হোষ্টেল বুলি কওঁ আমাৰ এইটো পূজাৰী হোষ্টেল আমি তাৰপিছতে এইখন আমাৰ সৰু এখন বাৰান্দা যেতিয়া আমি সদায় বাহিৰত ৰান্ধো আৰু ইয়াত আহি পেলাই খোৱাহি হয় এইখন পাৰ্কিং আছে পাৰ্কিঙত আমি যিমানখন সিমানখন চলাই দিয়া হয় এইটো এটা ৰুম হৈছে এইটো এটা ৰুম আছে দুজনীয়া এটা ৰুম তাৰপিছতে এইফালে আমাৰ ব্লকাৰ ৰুম হয় এইটো প্ৰিন্সি আৰু পূজা দেখাব পৰা অৱস্থা নাই মানে দেখাব পৰা অৱস্থা নাই সেইকাৰণে বেছি ভিতৰলৈ আমি নাযাওঁ তাৰ পৰা আহি গ'ল এইফালে হৈছে এইটো আমাৰ কিচেন য'ত এতিয়া বৰ্তমান সময়ত হৈ আছে বইল চিকেন তাৰপিছতে এইটো হৈছে আমাৰ বাথৰুম হয় এইফালে হৈছে এইটো হৈছে আমাৰ 3জনীয়া এটা ৰুম হয় এইটো ৰুম বৰ্তমান সময় দেখাব পৰা হৈ থকা নাই এই ৰুমটো 3জনী ছোৱালী থাকে আৰু ইয়াত মানে কি হয় কিচেন আৰু বাথৰুমটো এক্সট্ৰা হয় তাৰপিছতে এইফালে হৈছে এইটো যিখন পৰ্দাৰ জৰিয়তে ঢাকি থোৱা হৈছে অকণমান ব্লাৰ হৈছে চাগে এইটো হৈছে এটা ৰুম হয় তেনেকৈ ইয়াত আপোনাৰ তেনেকৈ 2টা চিটি ইতিমধ্যে আমি শুনিলোঁ আৰু মাংস ৰেডি বুলি ভাবিব পাৰোঁ এতিয়া আমি ওপৰলৈ লৈ যাম অকণমান আন্ধাৰ হ'ব পাৰে একো নাই আপোনালোকে চাই থাকক এইটো এটা ৰুম হয় যিটো ৰুমৰ চিট কেপাচিটি 4জন হয় তাৰপিছতে এয়া আমাৰ হৈছে বহুত ধুনীয়া ভিউ হয় আৰু এজোপা জলকীয়াজোপা লগাই থকা হৈছে আমি চিঙি খাই থাকোঁ আমাৰ তলতো বহুত খেতি আছে এইটো হৈছে এই জেগাৰ পৰা চোৱাৰ আটাইতকৈ বেছি ধুনীয়া জেগা য'ত ছাৰ হয় আমাৰ হোষ্টেলত থাকে ৰূপাংকন ছাৰ বুলি এই ছাৰজন এইটো পাৰ্টত থাকে ছাৰ আৰু মেম থাকে ছাৰহঁতৰ খেতি দেই এয়া আৰু এই আমাৰ ব্লগ বেছি আগলৈ গৈ থাকিলে পিছত থাপকে হৈ পোৱা হ'ব আৰু লাইভ ভিডিঅ'ত This is our final look. Yeah.
একদম মজা কালাৰ গোন্ধ মানে কি ক'ম আৰু খাবলৈতো এতিয়া পাছত টেষ্ট কৰাই আছোঁ মই এতিয়া ভাতটো খাই দিওঁ নেকি এতিয়া আমাৰ চিকেন হৈ গ'ল আমি এতিয়া ভাত চাহ কৰি ৰেডি ইফালে আমাৰ থালি ৰেডি কৰিছে ভাত ঠিকছে দি দিলে মানে ভাত মানে একদম এডুম দি দিছে এইফালে শুকান মাছৰ চাটনি কেনেকুৱা পায় আপোনালোকে জনাব এইফালে বন্ধাকবি ভাজি এতিয়া আমি খাই লওঁ এতিয়া কেনেকুৱা পায় ভাতটো খাই কৈ আছে আপোনালোকক কিবা কেনেকুৱা হৈছে আমি এতিয়া খাই লওঁ এতিয়া বনালোঁ কৰিলোঁ খালোঁ এতিয়া হৈ গ'ল আৰু এতিয়া শুই থাকিম একদম মজা আছে পূৰা মানে কি হয় এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰিব পাৰে কাৰণ সহজতে হোৱা বস্তু আমাৰ এনেও ভাল লাগে আৰু যিহেতু ইমান কাম নাই মানে জাষ্ট প্ৰথম কামখিনি আছে আৰু অলপ কেৰাহীত লৰাই মেলি আপোনালোকে কুকাৰ দি দিব পাৰে তাৰপিছত আপোনালোকৰ কামেই নাই আৰু নহ'লেতো এনেই আমি কেৰাহীত গৈ চাব লাগে পানী দিব লাগে আকৌ লৰাই থাকিব লাগে চাই থাকিব লাগে টাইমো বেছি হয় গেছো বেছি যায় এইটো আপোনালোকে মানে একদম ট্ৰাই কৰিব পাৰে একদম ভাল হয় আৰু খাবলৈ নহয় একদম বম টেষ্টি হ'ল আৰু তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই Trailer for sailoring.